শুনিছানে? এইজনীয়ে দুৱাৰ ঘৰ মেলি দেখোন ঘৰত নাই। পখিলি ঘৰত আছে চাগে। পখিলি পখিলি আমাৰ এওঁ গৈছিল নি? নাই। দেখিছা মই তাইক ক'লো বোলো তই ঘৰতে থাকিবি, এই কাপোৰৰ টোপোলাটো লৈ আহিছো, তই কাপোৰখিনি ধুব লাগিব। তাই কাপোৰ ধোৱাটো বাদেই এই ঘৰখনত ৰ'বলৈকো সময় নাই। ক'ত সময় হ'ব? নদীৰ ঘাটলৈ গৈ দেশৰ পিলিঙা ডেকা সোপাৰ লগত গা ঘেলাই ফুৰিবলৈ সময় ওলায়। আহক আজি তাইক মই কৃষ্ণ হৰি হেৰি কি হ'লনো হয় ৰে? ইমানকৈ টেটু ফাৰি চিঞৰি আছে যে মোক নেদেখি কিবা এৱা চৰিলে কি আকৌ? মোৰ গোহানি আহিলা? আহিলো। মই তোক কি কৈছিলো? এনেদৰে নহ'ব, বুজিছ? এনেদৰে নহ'ব। এনেদৰে তই ঘৰ এৰি বাহিৰত ঘূৰি ফুৰিবি? তোক মই কোনোবা এদিন মাৰৰ ঘৰলৈ খেদি পঠাম। হেৰি কিনো সদায় অকল বাপেৰৰ ঘৰ মাৰৰ ঘৰ কৈ থাকে? আগতে মোৰ কথাটো শুনকচোন। কি শুনিব লাগে মই? তই মানে মোক ক্ষীণ-মিন দেখি অকৰা পাইছ? তই মোক অকৰা পাইছ? এনেকে নহয়। কি কৰে? যা বুলিছো নহয়, এতিয়া মাৰ ঘৰলৈ যা। তাতহে তোক বাপেৰে ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব। আৰু বাপেৰে তোক আৰু 10টামান মতা ফুটাই দিব পাৰিব। যা বুলিছো নহয়। যাম মই এতিয়াই যাম, কিন্তু যোৱাৰ আগতে ক'ব লাগিব মোৰ দোষ কি? তোৰ দোষ কি? কি কলি? তোৰ দোষ কি? এই বুঢ়ী বয়সত একোৰে ল'ৰা ছোৱালী মাক হৈ এই দেশৰ পিলিঙা ল'ৰা সোপাৰ লগত নদীৰ পাৰত গৈ গা ঘেলাই ফুৰিবি, তাৰপিছত কবি মোৰ দোষ কি? এনেকৈ নহ'ব, বুজিছ? এনেকৈ নহ'ব। তুৰন্তে ওলাই যায় ইয়াৰ পৰা। হেৰি শুনকচোন, মতা তিৰোতাৰ মাজত বাৰু কাৰ কাজিয়া নালাগে, সেই বুলি আৰু ওচৰ চুবুৰীয়া শুনাব নালাগে। মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। তোক ক্ষমা কৰিব লাগে? তই কি মুখে ৰজা ৰামচন্দ্ৰ পাইছ যে এজনী অসতী তিৰোতাক মই ক্ষমা কৰি দিম? যা বুলিছো নহয়, তুৰন্তে বাহিৰ হৈ ইয়াৰ পৰা। যাম। ইমান অপমান শুনাৰ পাছত আৰু এইখন ঘৰত এখন টেকু নাথাকো মই। কিন্তু মোৰ অত সোপা ল'ৰা ছোৱালী কি দশা হ'ব মই তাকহে ভাবিছো। ঐ ৰঙিলী, এই বেয়ৰ ফুটাই দি কি জুমি চাই আছ? মোৰ অত সোপা ল'ৰা ছোৱালীক চাবি, মই মতা এৰিলো খাটাং সেইটো। হেৰি মোক আকৌ ঘূৰাই আনিবলৈ নাযাব কিন্তু, কৈ থলো হ'লে। যা তোক ঘূৰাই আনিবলৈ তই কি মোক ৰজা ৰামচন্দ্ৰ পাইছ? এবাৰ লোকে হৰণ কৰা তিৰোতাক এই আমুকাই গ্ৰহণ নকৰে, ৰজা ৰামচন্দ্ৰই গ্ৰহণ কৰিব পাৰে। এইজনী দেখোন সঁচাকৈ গ'লগৈ। মাকে যদি গম পায়, মাকজনীহে যি
মোক সেই কাপোৰ ঠুকুচা দি চুকুচিব আৰু বাপেকে যিটো মোৰ পিঠি বহল কৰিব অ' মোৰ গোসানী অ' মই ধেমালিহে কৰিছিলোঁ অ' ৰ'বাচোন অ' গোসানী